নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম জনালো মই মোৰ ইউটিউব চেনেলত। আজি এটা নতুন ভিডিঅ' লৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ। আজি ভিডিঅ'টো আপোনালোকক দেখুৱাম যে মোৰ হাতত আজি আমাৰ ইয়াত এখন সপ্তাহী বজাৰ আছে, তো বঙালমৰা বজাৰ। তাৰ বাবে মোৰ এজন বেপাৰীৰ পৰা এটা অৰ্ডাৰ আহিলে পাণ লাগে। গতিকে ৰাতিপুৱাই উঠি মই আপোনালোকক এতিয়া দেখুৱাম। এতিয়া মই পাণ পাৰিম আৰু বৰ্তমান এজোপা গছৰে এতিয়া মই পাণ পাৰিম। মইতাও সাজু আছে, লাগি আছে মইতা। আৰু এজোপা চৈতান গছ, চাওক বছৰত। আৰু বন্ধু বান্ধৱীসকল, মই একেবাৰে ওপৰত উঠি ল'লোঁ, কাৰণ পাণ ছিঙিলে হেনো ওপৰৰ পৰাই ছিঙিব লাগে, ওপৰৰ পৰা লাহে লাহে ছিঙি আহি থাকিব লাগে। গতিকে পাণ ছিঙা মই আৰম্ভ কৰি দিলোঁ। গতিকে ভিডিঅ'টো চাই থাকক, এজোপা পাণ গছৰ পৰা কিমান পাণ ওলাব পাৰে। বৰষুণ দি আছে যদিও মই মোৰ টাৰ্গেটটো ফ্লাপ নকৰাকৈ কেতিয়াও কাম নেৰোঁ। এটা টাৰ্গেট আছে আৰু টাৰ্গেটটো যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়াহে মই মোৰ কাম শেষ কৰিম। আৰু চাওক, বৰ্তমান মই মোৰ কামত লাগিয়ে আছোঁ। আৰু বন্ধুসকল, এতিয়া মই বেপাৰীলৈ এটা কল কৰিলোঁ। তেওঁ কেতিয়া আহে কি কথা সুধিলোঁ। পাণটো পাৰিয়ে আছোঁ। হেল্ল' দেই মইনা কি কৰি আছা? এই ঘৰতে বহি আছো। মই পাণ ৰেডি কৰি আছোঁ দেই। ৰেডি কৰা। ৰেডি মানে তোমাৰ প্ৰায় হৈয়ে গ'ল। হ'ব, মই বৰষুণটো অকণমান এৰিলে মানে যাম হে। বৰ্তমান পাণো ৰেডি হৈ গ'ল। আৰু এইবিলাক চাওক, অলপমান পাণ আছে। আৰু এয়া আমাৰ বেপাৰী, অকণমান চাই দিয়া হওঁ। এয়া আমাৰ বেপাৰীও আহি গ'ল, চিন্তা নাই, ওচৰৰে বেপাৰী। গতিকে চাই থাকক ভিডিঅ'টো, আপোনালোকক দেখুৱাইছোঁ কিমান পাণ হয় আৰু কিমান টকা পাওঁ। বন্ধুসকল, মোৰ টাৰ্গেট আছিলে পাণ দিয়া 300, কিন্তু বৰ্তমান ইয়াত 220 গুচি পাণ হ'ল। গতিকে কিমানটো টকা হ'ব আপোনালোকক মই বুজাই কৈ আছোঁ। এই পাণৰ গুচি কেইটকাকৈ হ'ব? 10 টকা। 10 টকা। এতিয়া 10 টকাকৈ হ'লে 200 গুচি পাণত এতিয়া বৰ্তমান টকা হ'ব 2000 টকা। গতিকে আপোনালোকেও এই খেতিৰ প্ৰতি আগ্ৰহী হওক। এনে বেকাৰ বহি থকাতকৈ ঘৰত পৰি থকা তামোল গছ-গছনি যেন দেখিছে। এতিয়া মই কি গছৰ পৰা পাণটো পাৰি ইমানটো পাণ এতিয়া 2000 টকা গোটালোঁ। গতিকে আপোনালোকেও লাগি যাওক। তামোল আৰু পাণ কেতিয়াও বজাৰ বিচাৰি আপুনি যাব নালাগে, আপোনাৰ ঘৰতে আহিব বজাৰ। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল চাওক, খমখমীয়া 4খন নোট মোৰ হাতত আহি গ'ল। গতিকে আপোনালোকো আগ্ৰহী হওক, আপোনালোকেও বহি থকাতকৈ কামত লাগক।